হয় এইকেইদিন মই যে কিছু ফেচবুক আৰু ছ'চিয়েল মিডিয়া বা নিউজ চেনেলবিলাকত দেখিবলৈ পাইছোঁ সন্মানীয় তেখেত আমাৰ পৃথিৱী নাৰায়ণদেৱ মেছ তেখেত ডাঙৰীয়াৰ বহুখিনি কথা আমি দেখিবলৈ পাইছোঁ। এইটো খুব দুখজনক কথা বুলি মই ভাবোঁ, কাৰণ তেখেতে যিখিনি তেওঁ কথাবোৰ কৈ আছে এইটো কিন্তু আমাৰ এই উত্তৰ অঞ্চলত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত বহুত বিভ্ৰান্তি সৃষ্টি কৰাৰ এটা কিবা সোমাই যোৱা যেন আমাৰ মাজত অনুভৱ হৈছে। তেখেতে কোনটো দলত আছে, কোনটো সংগঠনত আছে, কি পদবীত আছে মই বিশেষকৈ নাজানো। আৰু তেখেতে এটা কথা তেওঁ বাৰে বাৰে কৈ থাকে, আমি দেখিবলৈ পাইছোঁ যে শান্তি চুক্তি কৰাত তেখেতৰ বহুত অৰিহণা আছে বুলি, আৰু তেখেতে মাজত থাকি পেলাই এই শান্তি চুক্তি কৰাত তেওঁ বহুত কাম কৰিছে বুলি তেওঁ কৈ থাকে, আমি দেখিবলৈও পাইছোঁ। আৰু তেখেতক আমি কিন্তু 2020 চনৰ আগত আমি কোনো দেখাই পোৱা নাছিলোঁ, নামো শুনা পোৱা নাছিলোঁ আমি। যেতিয়া 2020 চনত এটা বিটিআৰ শান্তি চুক্তি হ'ল তেতিয়াহে তেওঁক আমি দেখিবলৈ পাইছোঁ। আৰু যেতিয়া তেওঁক তেতিয়া তাতে দেখা পাইছিলোঁ তেতিয়া তেওঁক আমি ভাবিও লৈছিলোঁ যে হয় তেওঁলোকৰ নিচিনা আমাক ব্যক্তি লাগে, কাৰণ আমি এই উত্তৰ অঞ্চলতে হওক বা আমাৰ অসমখনত যি আন্দোলনৰ এটা ঢৌ হৈছিলে এটা সময়ৰ পৰা, গণতান্ত্ৰিকভাৱে হওক বা অগণতান্ত্ৰিকেই হওক, কোনোবা হাতিয়াৰ লৈও সংগ্ৰাম কৰিছে, কোনোবা কাগজ কলম লৈও সংগ্ৰাম কৰিছে, এই গোটেইখিনি সামৰি ফালে আমি এটা শান্তি বিচাৰিছিলোঁ আমাৰ অসমৰ এই উত্তৰ অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে। আৰু এই হিচাপে 2020 চনত এটা শান্তি চুক্তিও হৈছিলে, আৰু ইতিমধ্যে খুব শান্তিপূৰ্ণভাৱেও আজি আমি জীয়াই থাকিবৰ কাৰণে সক্ষম হৈছোঁ, য'ত নেকি আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া আমাৰ বিটিআৰৰ তেখেতে মুখ্য এটা বাপটো লৈ পেলাই তথা ৰাইজৰ সহযোগত আজি বিটিআৰৰ চিফ হৈ পেলাই তেখেতে যিখিনি ৰাইজৰ কাৰণে কাম কৰি আছে সেইটো যথেষ্ট ৰাইজে সন্তুষ্ট হৈ আছে। গতিকে তেখেতে শান্তি আনাত তাৰ যদি ইমানখিনি অৰিহণা আছে তেতিয়াহ'লে তেওঁ শান্তিৰ কথাহে কৈ থাকিব লাগিছিলে। কিন্তু আজিৰ তাৰিখত দেখিবলৈ পাইছোঁ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত তেওঁ মানে বিভাজন কৰাৰ কাৰণেহে অহৰহ চেষ্টা চলাই থকা যেন আমি দেখিবলৈ পাইছোঁ। এইটো কিন্তু বহুত দুখজনক কথা। তেওঁ যেনেকৈ ডাঙৰ ডাঙৰ কথাবিলাক কৈ আছে এইখিনি কথা তেওঁ কৈ থাকিব পাৰে, কিন্তু ৰাইজে যে তেওঁৰ কথা মতে যে নাচি থাকিব ঘূৰি থাকিব এইটো কথাও নহয় কিন্তু। কাৰণ যিসকল সংগ্ৰামী নেতাবিলাকক তেওঁ আবাং জাবাং কথাবিলাক বুকিবলৈ আৰম্ভ কৰিছে, এইটো কিন্তু আমাৰ যিসকল অকল বড়ো মানুহ বুলি নহয়, যিসকল এই সংগ্ৰামত যি এই আন্দোলনৰ সময়ত যিসকলে কষ্ট পাইছে, যিসকলে সহায় সহযোগ কৰি আহি যিমান ঘূণীয়া হৈ থাকি গ'ল, যিমান কষ্ট পাইছে, তেওঁলোকৰ মনত কিন্তু বহুত আঘাত লাগিছে। কাৰণ আমি দেখাত আমি জানাত মানে তেওঁ আন্দোলনৰ লগত আমি কোনো এটা হেৰিত জড়িত আছে বুলি আমি তেওঁ প্ৰমাণ আমি পোৱা নাই। থাকিব পাৰে, তেওঁ কষ্ট পাব পাৰে, কষ্ট কাৰণ আন্দোলনটো আমাৰ বড়োসকলে কৰিছিল। 1987 পৰা আমাৰ বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়া তেখেতৰ নেতৃত্বত এই আন্দোলনটো আৰম্ভ হৈছিলে। তাৰপিছত বিভিন্ন তাতে অস্ত্ৰ লোৱাও মানে সংগঠন ওলালে, য'ত নেকি অসমত আলফা নামেৰে এটা সশস্ত্ৰ সংগ্ৰামীও ওলালে, NDFBও ওলালে, বিলটিও গঠন কৰিল, এনেকৈ বহুত দল সংগঠন এনেকৈ জন্ম হৈ গ'ল। লাহে লাহে বেলেগ বেলেগ ধৰণেৰে নিজা নিজা জাতিয়ে এই সংগ্ৰাম কৰাৰ কাৰণে আন্দোলন কৰাৰ কাৰণে উঠি পৰি লাগিল। কিন্তু আমাৰ বড়োসকলৰ যি বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়াৰ নেতৃত্বত আপচুৰ যি আন্দোলন চলিল, এই আন্দোলনৰ পৰা যে বহুত মানুহে কষ্ট পাইছে, ইয়াত বড়োসকলে আন্দোলন কৰিছে ঠিকে, কিন্তু অকল বড়োই ইয়াত কষ্ট পোৱা নাই,
আমাৰ এই উত্তৰ অঞ্চলত যিমানখিনি জাতি জনগোষ্ঠী আছে তেওঁলোকেও কষ্ট পাইছে, বহুত মানুহ মৰিব লগা হৈছে। গতিকে ইয়াত যদি ইমানখিনি আন্দোলন কৰা মানুহবিলাকক, ইমান কষ্ট ত্যাগ কৰি অহা মানুহবিলাকক যদি ইমান বেয়াকৈ যদি কথা ক'বলৈ ধৰে, তেতিয়াহ'লে কিন্তু কোনোবাই এজনক নাম লৈ ফালে মাত্ৰ কলিও কিন্তু আমাৰ যিমানখিনি আন্দোলনৰ লগত জড়িত হৈ কাম কৰিছে তেওঁলোকৰ কিন্তু মনত আঘাত লাগে, এইটো মনত ৰাখিব। কাৰণ পৃথিৱী ৰাজ নাৰায়ণ দেৱ মেচ ডাঙৰীয়া, মই নাজানো তেখেতৰ বয়স কিমান হৈছে বৰ্তমান, সম্পূৰ্ণ সঠিক মই নাজানো। মোৰো বয়স বৰ্তমান 44 ইয়াৰ্ছ চলি আছে, 44 বছৰ মোৰো চলি আছে। এই 44 বছৰ মোৰ জীৱন কালত আমিও পাইছো, কাৰণ মোৰ ঘৰখনতো NDB আছিলে, আমাৰ গাঁওখনতো NDB আছিলে, মোৰ দাদাহঁতেও BLT আছিলে, মোৰ দাদা দুজন BLT আছিলে, মোৰ খুৰা NDB আছিলে, এতিয়া মোৰ শহুৰ তেওঁ NDB আছিলে। তেওঁলোকৰ কাৰণেও আমি সৰুৰ পৰাই দেউতাহঁতৰ লগত, আমাৰ মা দেউতাৰ লগত জংঘলত হৈ পেলাই আমি পঢ়ি আহিছো। ঘৰ বাৰী জ্বলাই দিছে এই আন্দোলনৰ সময়ত। আমাৰ দেউতাহঁতে 9জন কাকিয়াক ভাই আছে, 9জনো জিয়াল খাইছে। এনেকৈ বহুত মানুহৰ ঘৰখন বৰবাদ হৈ গৈছে, কোনোবা মৰিছে, কোনোবা ঘূণীয়া হৈ পৰি গৈছে। এইবিলাক কথা হৈ গ'ল, আজিৰ তাৰিখত সেইবিলাক হৈ যোৱাটো হৈ গ'ল। আমাৰ এইবিলাক মনত আছে, সেইবিলাক নবাং জাবাং কথাবিলাক যদি ভুগি থাকে কিন্তু আমাৰ মনতো আঘাত লাগে। আমাৰ নিচিনাটো আমাতকৈ বহুত নিজৰ জীৱনটো দান দি পেলাই কাম কৰা মানুহ আছে, তেওঁলোকৰ মনটো কেনেকৈ হ'ব? ইয়াৰ কাৰণে কিছু কথাবিলাক অলপ ব্ৰেক মাৰি কিছু কথাবিলাক ক'ব লাগে। ক'বলৈতো আমিও পাৰো, কোনটো জাতি কাৰ জাতি কেনেকৈ ধ্বংস কৰিবৰ কাৰণে চিন্তা কৰিছিলে, কাক ষড়যন্ত্ৰ কৰি পেলাই কোনটো চৰকাৰৰ সময়ত কোনে মাৰিছিলে, সেইবিলাক আমাৰ তাতো আছে। এইখিনি কথাটো আমাৰ মানুহখিনি কৈ থকা নাই। গতিকে কিছু কথা কোৱাৰ পৰা পৃথিৱী ৰাজ নাৰায়ণ দেৱ মেচ ডাঙৰীয়া, আপুনি অলপ দূৰত থাকিব লাগে। অন্তত ভৱিষ্যত উন্নয়নৰ কাৰণে, শান্তি সম্প্ৰীতিৰ কাৰণে আৰু অঞ্চলটো কেনেকৈ ডেভেলপ কৰাৰ কাৰণে চিন্তা কৰিছে, ইয়াৰ কাৰণে আপুনি কিছু কথাবিলাক কোৱাৰ পৰা বিৰতিত থাকিব লাগে। আৰু এটা কথা হ'ল যে তেখেত পৃথিৱী ৰাজ নাৰায়ণ দেৱ মেচ ডাঙৰীয়া এনেকৈ অভিযোগ আনি আছে, যিটো প্ৰিয়া বসুমতাৰীৰ হত্যাৰ কথা লৈ পেলাই তো যিখিনি কথা আজি দাঙি ধৰি আছে, সেইটো খুব দুখজনক কথা। প্ৰিয়া বসুমতাৰী তেখেতক এটা সময়ত হত্যা কৰিছে, কোনে হত্যা কৰিছে কোনে হত্যা কৰা নাই সেইটোক লৈ ফালে আইনগতভাৱে তেওঁ ন্যায় পাক, আমাৰ ক'বলগীয়া নাই। কিন্তু এই যে 4 বছৰ 5 বছৰ ধৰি এই মনে মনে থাকি ফালে আজি আকৌ ইলেকশ্যন অহাৰ কাৰণে এই কথাটো ৰাইজৰ মাজত বাৰে বাৰে যে বজাই দি থকা, এই উদ্দেশ্য কি থাকিব পাৰে? ইয়াক লৈ ফালে যে ফেৰেংগা বসুমতাৰী ডাঙৰীয়াক তেখেতক ব্যক্তিগতভাৱে যে আক্ৰমণ কৰি আছে, সেইটো কিন্তু খুব লজ্জাজনকৰ কথা, দুখজনক কথা এইটো। কাৰণ ফেৰেংগা বসুমতাৰী ডাঙৰীয়া তেখেতে অকল নিজৰ কাৰণে তেওঁ সংগ্ৰাম কৰিবৰ কাৰণে বাহিৰত যোৱা নাছিলে, তেওঁৰ ঘৰ বাৰী ল'ৰা ছোৱালী নিজৰ গোটেইখিনি সৰ্বস্ব ত্যাগ কৰি পেলাই তেওঁ জংঘলত থাকিছিলে, জাতিটোৰ খাতিৰত, অঞ্চলৰ উন্নয়নমূলকৰ খাতিৰত। এজন সংগ্ৰামী নেতা এনেকৈ আক্ৰমণ কৰি থকাটো আজিৰ দিনত ইমান যুক্তিজনক কথা। এতিয়া প্ৰিয়া বসুমতাৰী তেখেতক হত্যা কৰিছে, কি হৈছে আগতে দেখাই পাইছে, সেইটোতো আৰু বাৰে বাৰে কৈ থাকিবৰ কাৰণে দৰকাৰ নাছিলে। কাৰণ ইয়াক বিচাৰ কৰিবৰ কাৰণে হাইকোৰ্ট আছে, সুপ্ৰিম কোৰ্ট আছে, আইন আছে, সেইটো কৰিব। আৰে তেওঁ কলি যে আইনগতভাৱে চবকেইটা হৈ থাকিব, এইটোতো নহয় না। আমিও বিচাৰো ন্যায় পাক, কিন্তু আজিৰ তাৰিখত তেওঁলোকৰ নিচিনা আমাৰ ফালৰ পৰা যে কিমান ডাঙৰ ডাঙৰ জ্ঞানী গুণী মানুহবিলাক যে হেৰুৱাই গৈছে, বিনেশ্বৰ বসুমতাৰী ডাঙৰীয়া, দেৱনাথ বসুমতাৰী, বিহুৰাম বড়ো, এনেকৈ BLTৰ সময়ত বীৰশিলা গাংহাত, এনেকৈ আমাৰ নিজৰ মাজতে বহুত মানুহ
হেৰুৱাই গৈছে কণ্ঠেইঘৰা বডোচাহান তেওঁলোকে হেৰুৱাই গৈছে গতিকে সেইবিলাক এটা সময়ত এটা ঢৌ আহিছিল তাৰ মাজতে ষড়যন্ত্ৰ কৰি ফেলে আমাৰ মাজত বিভিন্ন কাইজা লুগাই ফেলে মাৰামাৰিও চলি গ'ল কিন্তু সেইবিলাক কথা আজি আমি পাহৰি গৈছো সকলোৱে পাহৰি গৈছে এইটো পাহৰি ফেলে আজি শান্তি চুক্তি এটা কৰা হৈছে এটা শান্তি চুক্তি কৰাৰ পিছত যদি অশান্তি যদি কৰাৰ কাৰণে যদি চিন্তা কৰি থাকে এনেকৈ কেনেকৈ হ'ব এনেকৈ হলেতো ৰাইজে কি দিব আপোনাক আপুনি এচি ৰুমত থাকি পালে ক'ৰবাত ৰুমত থাকি বুকি থাকিব পাৰে ৰাইজৰ মাজত আহি পালে বুককচোন যদি পাৰে আমিতো কৈ থকা নাই মই এটা কথা কওঁ এটা দুৰ্গা দাস বড়ো ডাঙৰীয়া তেখেতকো আজি তাৰিখত আমি সন্মান জনাওঁ হা তেখেতে এটা সময়ত এজিপিৰ সময়ত তেওঁ আমাৰ 64 নং পানাৰী বিধানসভা সমষ্টিৰ পৰা এমএলএ খেলি ফালে বিধানসভাত ইলেকশ্যন খেলি ফালে তেওঁ জিকি গ'ল জিকি যোৱাৰ পিছত তেওঁ মিনিষ্টাৰ হ'ল সেইটো টাইমত আমাৰ বড়ো আৰু অসমীয়া বিলাকৰ মাজত যিটো ঘৰ জুলাজুলি হৈ গ'ল মাৰামাৰি হৈ গ'ল কিমান মানুহ মৰি গ'ল কিমান মানুহ মাৰিল তেওঁতে এইটো টাইমত চুপচাপ বহি আছিলে কিমান ৰাইজে তেওঁক আপিল কৰিছিলে কণ্ট্ৰোল কৰক কোনো কাৰো কথা নুশুনিলে তেওঁ ইয়াৰ কথাটো আমি আজি তাৰিখত বাৰে বাৰে কৈ থকা নাই এইটো কৈ থাকিলে কিবা সমাধান হ'ব জানো আজিৰ তাৰিখত দুৰ্গা দাস বড়ো ডাঙৰীয়া তেখেতো বিপিএফ দলত আহিল হাগ্ৰামা মহিলাৰী ডাঙৰীয়া তেখেতৰ মৰমত তেওঁৰ আশীৰ্বাদত আজি কালাইগাঁও সমষ্টিত এমএলএ খেলিবৰ কাৰণে তেওঁ সুবিধা পালে কোনে দিলে তেওঁ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দিছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া কোন হয় এইটো বড়ো মানুহ হয় বড়ো মানুহৰ সন্তান হয় তেওঁ বড়ো মানুহ এইটো তেখেতক আজি টিকিট দিলে এটা সময়তো তেওঁ বড়ো মানুহৰ মাজতে তেজৰ ফাকুৱা খেলিছিল এইটোতো সকলোৱে জানে কিন্তু আজি তেওঁ এই অঞ্চলতে আহি পালে তেওঁ ইলেকশ্যন খেলিবলৈ পাইছে বিপিএফত তেওঁ কেতিয়া যোগদান কৰিলে 5 বছৰো হোৱা নাই হ'বহে তো তেওঁ যিখিনি তেওঁ কৰিলে আগত ইলেকশ্যন খেলি পালে জিকাৰ পিছত সেই পৰিণামটো তেওঁ পাইছে তেওঁ নিজে বুজি পাইছে কিমান বছৰ তেওঁক ৰাইজে সমৰ্থন নিদিলে না ক'ৰবাত টিকিট লৈ পেলাই খেলাৰ কাৰণে তেওঁ যোগ্যৰ মানুহ হৈছিল নেকি কিন্তু আজি বিপিএফত আহি বিপিএফৰ দলে তেওঁ এটা সিট দিলে যাৰ দলটো আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া তেখেতে চলাই আছে আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া এজন বড়ো সন্তান হয় এই বড়ো মানুহে তেওঁক আজি এটা সুবিধা দিছে গতিকে আগুৱাই যাওক ভাল কাম কৰক আৰু আজি আহি পালে তেওঁ মানে নানা ধৰণৰ কথাবিলাক বুকবাৰ কাৰণে আৰম্ভ কৰিছে প্ৰমোদ বড়ো ডাঙৰীয়া এনেকুৱা তেনেকুৱা বিটিআৰ শক্তি বুলি শান্তি নহয় উন্নয়ন হোৱা নাই একো কাম নাই এইবিলাক কৈ পেলাই তেওঁ বিভ্ৰান্তি সৃষ্টি কৰাৰ কাৰণে চিন্তা কৰি আছে গতিকে দুৰ্গা দাস বড়ো ডাঙৰীয়া তেখেতক আমিও সন্মান জনাওঁ কাম কৰি যাই থাকক ৰাজনৈতিক দলত থাকি পালে ৰাইজৰ উন্নয়নৰ কাৰণে কাম কৰি যাওক শান্তিৰ কাৰণে কাম কৰি যাওক ভাল কাম কৰি যাওক কিন্তু নানা ধৰণৰ কথাবিলাক কৈ ফালে কিন্তু আমাৰ আৰু আগৰ নিচিনা যাতে এই জাতিটো সেই জাতিটোৰ লগত নিমিলে এইটো কিন্তু কৰিব নালাগে এটা পৃথিৱী নাৰায়ণ দেৱ মেছ ডাঙৰীয়া আপুনি যিটো কথা কৈছে প্ৰিয়া বসুমতাৰীৰ কথা লৈ ফালে যে বহুত মানে এনডিবিৰ কথা যে কৈ আছে আপুনি ভাবিছে নেকি যে ফেৰেঙা বসুমতাৰীক মাত্ৰ কোৱা হৈছে ৰঞ্জন দৈমাৰী ডাঙৰীয়া তেখেতকো কোৱা হৈছে গোবিন্দ বসুমতাৰী ডাঙৰীয়া তেখেতকো কোৱা হৈছে ধীৰেন বড়ো ডাঙৰীয়া তেখেতকো কোৱা হৈছে গোটেইখিনিকো কোৱা হৈছে এইটো আৰু এইটো অকল তেওঁলোকৰ বুলি নহয় আমাৰ ইয়াত যিমানখিনি জাতি জনগোষ্ঠী আছে তেওঁলোকৰ মনত কিন্তু আঘাত দিছে আপুনি এটা সময়ত বঙালী খেদা 83 চনত কিমান বঙালী মানুহক মাৰিলে 3 টুকুৰা 4 টুকুৰা কৰিলে এটা সময়ত হুলাবাৰীৰ লগত মাৰিলে ঘৰ বাৰী জ্বলাই দিলে এই কথাবিলাক যদি আজি তাৰিখত যদি টানি আনি থাকে 2008 চনৰ 2012 চনৰ যদি মাৰা কাটা যদি আজি তাৰিখতো যদি কৰিব বিচাৰি থাকে কেতিয়াবা শান্তি আহিব জানো এইটো দিন আমি বিচৰা নাই আৰু সেইটো নিবিচাৰৰ কাৰণে 2020 চনত শান্তি চুক্তি কৰিল আৰু এই শান্তি চুক্তিত আপুনি কৈ আছে ডাঙৰ ডাঙৰ কথা পৃথিৱী ৰাজ নাৰায়ণ দেৱ মেছ ডাঙৰীয়া আপুনি কৈ আছিলে এই বুলি মিয়ানমাৰত থকা এই সংবিজিতৰ পন্থী বা ফেৰেঙা পন্থী এইটো কথা পাতি মিডলমেন হৈ পালে কথা পাতাত শান্তি চুক্তি কৰাত আপোনাৰ অৰিহণা আছে বুলি আপুনি কৈ আছে ইমানখিনি যদি আপুনি কৰিব পাৰিছে আজি তাৰিখত কিয় আপোনাৰ ধৈৰ্য নাই শান্তিটো জীয়াই ৰখাৰ কাৰণে আপুনিতো আজি তাৰিখত অশান্তি কৰাৰ কাৰণে চিন্তা কৰি আছে এইটো কেনেকৈ হ'ব
আপুনি নিজে অস্তিত্ব নাই আজিৰ তাৰিখ এটা সময়ত আপুনি শান্তি চুক্তি কৰিল বুলি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিটো UPPL পাৰ্টি আছে ইয়াতে থাকি পেলাই কাম কৰি থাকিলে আমি দেখা নাই আমি শুনা পাইছো আপুনি বুলি কিবা OSD না কি নাপাৰ কাৰণে না ক'ৰবাত কেণ্ডিডেটৰ টিকিট নাপায়ৰ কাৰণে আপুনি বুলি দলটো খোলালে আমি শুনাই পাইছো সেইটো কিবা কৰি পেলাই আৰু আপুনি BPFত গ'ল BPFৰ পৰা টিকিট বিচাৰিলে টিকিট নাপাৰ কাৰণে আৰু আপুনি লোকসভাৰ বিধান ইলেকশ্যনত নিৰ্দলীয় আৰু খেলিলে নিজৰে অস্তিত্ব নাই আৰু আনৰ কথা কি কৈ থাকিব আৰু আমাৰ কিন্তু এটা কথা ফেৰেঙ্গা বসুমতাৰী ডাঙৰীয়া তেখেতে এজন বড়ো সন্তান হয় আমাৰ বড়ো মানুহবিলাকৰ কিন্তু অসমীয়া কথা কোৱা অলপ কষ্ট পায় আমি মিডিয়াত দেখিবলৈ পাইছো আপুনি অসমীয়া কথা পেল পেল ক'ব পাৰে কিন্তু আপুনি যিখিনি পেল পেল কথাবিলাক কৈছে ইয়াৰ উত্তৰটো দিবৰ কাৰণে আমাৰ কিছু বড়ো মানুহবিলাকৰ ফটককে মুখত ওলাই নাহে আৰু এইটো আমাৰ ফেৰেঙ্গা বসুমতাৰী ডাঙৰীয়াৰ তাতো এইটো হৈছে আৰু ইটোকে সুযোগ লৈ পালে দুৰ্বলতাটো দেখা পাই পালে আপুনি যাকে তাকে একটা পেল পেল বুকি থাকিব আৰু সেই বুলি যে আমাৰ মানুহবিলাকে বা ফেৰেঙ্গা বসুমতাৰী ডাঙৰীয়া হাৰি গ'ল একো ক'ব নোৱাৰিলে এইটো ভাবিব নালাগে আপুনি যদি পাৰে আপুনি বড়ো ভাষাত আহক কথা কওক আপুনি নিজকে বড়ো মানুহ বুলি কৈ লৈ থাকে আমিও আপোনাক বড়ো মানুহ নহয় বুলি কোৱা নাই হৈ বুলিও কোৱা নাই আমাৰে সন্তান বুলি আমি ভাবিছো দে বড়ো ভাষাত কথা কওক বড়ো ভাষাত ভালকৈ লাগক গতিকে আজিৰ তাৰিখত আমাৰ এই অঞ্চলত যিসকল ব্যক্তিয়ে অশান্তি সৃষ্টি কৰাৰ কাৰণে আগবাঢ়ি আহিছে এইখিনি কিন্তু কোনোদিন স্থান দিয়া নহ'ব আৰু ৰাইজে স্থান নিদিয়ে আপুনি কোনোবা এটা ৰাজনৈতিক দলত থাকি পেলাই কাম কৰিব বিচাৰিছে কৰি থাকক আৰে ভাল ভাল কথা কওক না ৰাইজৰ মন জয় কৰক না আপুনিও ডাঙৰ নেতা হওক আমাৰ ক'বলগীয়া নাই নেতৃত্ব দিয়ক BTC-খন চলাৰ কাৰণে মাথা মাৰক ভাল কথা কৈ পালে কি কথা এইবিলাক কিবা হত্যা কৰা কিবা হত্যা নকৰা কিবা কিনি কথাক লৈ পালে জাতিৰ বিভাজন আনিব এটোটো কোনো ধৰণে নহব গতিকে জাবাং এই কথা কোৱাৰ পৰা আপোনালোকে দূৰত থাকক আৰু আমাৰ মাজত বিভ্ৰান্তি আনাৰ কাৰণে চেষ্টা নকৰিব ৰাইজে আজিৰ তাৰিখত এই অশান্তিটো কোনোদিন নিবিচাৰে আজিৰ তাৰিখত বিচাৰে উঠি অহা ল'ৰা ছোৱালীবিলাকক ভাল শিক্ষা দীক্ষা দি পালে মানুহ বনাব লাগে আমাৰ অঞ্চলৰ এজন ভাল ব্যক্তি বনাব লাগে এইটোৱে চিন্তা কৰি আছে আৰু প্ৰমোদ বড়ো ডাঙৰীয়া হিটোৰ কাৰণে কাম কৰি আছে অকল প্ৰমোদ বড়ো ডাঙৰীয়া বুলি নহয় বিভিন্ন জাতি জনগোষ্ঠীৰ বুদ্ধিজীৱীসকলে হিটোৱে কাম কৰি আছে বিভিন্ন জাতীয় সংগঠনবিলাকে ইটোৰ কাৰণে সংগ্ৰাম কৰিছে গতিকে ইয়াৰ কাৰণে যিবিলাক নিজে নিজে জাতীয় সংগঠনবিলাকে কাম কৰি আছে তেওঁলোকে নিজৰ জাতিটো কেনেকৈ ওপৰত আগুৱাই নিব ইটোৰ কাৰণে কাম কৰি আছে গতিকে কোনোদিন নিজৰ জাতিক নিজৰ সন্তানক তলত যোৱাটো নিবিচাৰে এইটো কাম কৰি আছে গতিকে ইয়াক আপোনালোকে সহযোগ কৰিব লাগে আপোনালোকে নেতৃত্ব দিয়ক ভাল কাম কৰক আৰু আপোনালোকে আমাৰ যি প্ৰমোদ বড়ো ডাঙৰীয়াকো বহুতখিনি কথা কৈছে যে পৃথিৱীৰাজ নাৰায়ণ দেৱ মেছ ডাঙৰীয়া আৰু আমাৰ দুৰ্গা দাস বড়ো ডাঙৰীয়া আপোনালোকে দুজনো বহুত ডাঙৰ ডাঙৰ কথা কিছু কথা কয় আমাৰ বড়ো আন্দোলনৰ কথা আমাৰ দুৰ্গা দাস বড়ো ডাঙৰীয়াকো আমাৰ বড়ো আন্দোলনৰ সময়ত 1 ইঞ্চিও অৰিহণা দেখা নাই আমি বৰঞ্চ উল্টা কৰাহে আমি শুনা পাইছো ইটো সময়ত আমি সৰু সৰু আজিও দেখিবলৈ পাওঁ আমিওতো মা দেউতাৰ লগত পলাব লগা হৈছে ইটো টাইমত আমি এইবিলাকতো কথা কৈ থকা নাই ময়ো ডাঙৰ লিডাৰ নহয় ময়ো ডাঙৰ নেতা নহয় ময়ো সাধাৰণ এজন ব্যক্তি হয় তথাপিও আমি এই কথাটো ক'ব লগা হৈছে গতিকে আপোনালোকে যদি বড়ো আন্দোলনৰ লগত যদি 1 ইঞ্চিও যদি অৰিহণা নাই তেতিয়াহ'লে আমাৰ যিসকল এই আন্দোলনৰ যি সংগ্ৰাম কৰিছিলে যি নিজৰ ঘৰ বাৰী ত্যাগ কৰি কাম কৰি আছে তেওঁলোকৰ ওপৰত কথা কোৱাৰো আপোনালোকৰ অধিকাৰ নাই কওক আপোনালোকে ভৱিষ্যতে কি কৰিব লাগে এইটো কাৰণে কাম কৰি যাওক আৰু মই লগতে এটা অনুৰোধ জনাব বিচাৰিছো যে আমাৰ যিসকল সাংবাদিক বন্ধুসকল বা নিউজ চেনেল যিসকল আছে আপোনালোকক আমি সদায় সন্মান জনাও আপোনাৰ আৰু আমাক সদায় লাগিব কিন্তু আমাৰ অঞ্চলত অশান্তি সৃষ্টি কৰিব বিচৰা যি বক্তব্য ৰাখে মন্তব্য ৰাখে সেইবিলাকৰ নিচিনা ব্যক্তিক আপোনালোকে এই চেনেলত মাতি ভালে এই সুবিধাটো নিদিয়াটো মোৰ মতে ভাল বুলি মই ভাবো কাৰণ আপোনালোকৰ চেনেলৰ জৰিয়তে বহুত হাজাৰ হাজাৰ লাখ লাখ মানুহে ফলো কৰে চাই থাকে কোনে কেনেকৈ কৈ আছে কোনে কি কৰি আছে গতিকে আপোনালোকৰ জৰিয়তে যদি এই তেওঁলোকৰ নিচিনা নবাং জাবাং কথা কোৱা মানুহবিলাক যদি সুবিধা দিয়ে তেতিয়াহ'লে আমাৰ মাজত কিন্তু চিন্তা চৰ্চাটো বেলেগ ধৰণেৰে যে ঢাল খায়
গতিকে এই সমাজখনক ভাল কৰা দায়িত্বটো আপোনালোকৰ চেনেলসকলৰো সাংবাদিকসকলৰো বহুত দায়িত্ব আছে আৰু আপোনালোকে বহুত পালন কৰি আহি আছে কিন্তু তেওঁলোকৰ নিচিনা ব্যক্তিক যদি এনেকুৱা চেনেলত মাতি ফেলে যি মন যায় তাকে ক'বৰ কাৰণে যদি সুবিধা দিয়ে সেইটো কিন্তু ভৱিষ্যতে যিটো ভাল দিন নাহিব বেয়া দিন কিন্তু আহিব গতিকে সেইখিনিকে ক'লো যে যিসকলে কাম কৰি আছে যিসকলে এই নবং জাবাং কথাবিলাক কৈ আছে আপোনালোকে ৰাইজৰ কাৰণে চিন্তা কৰক ভাল কথা কৈ ফালে ৰাজনৈতিক দলতে নহওক কিয় জাতীয় সংগঠনতে নাথাকক কিয় য'তে নাথাকক কিয় কাম কৰাৰ কাৰণে চিন্তা কৰক তেতিয়া নিশ্চয় আপোনালোকৰ লগত ৰাইজে আপোনালোকৰ পিছত যাব আপোনালোকৰ পিছে পিছে দাউৰিব গতিকে আমি অশান্তিটো বিচৰা নাই আপোনালোকৰ ভালটো আমি বিচাৰিছো সকলোৰে ভালটো আমি বিচাৰিছো গতিকে আমিও সাধাৰণ ব্যক্তি হয় আমিও ডাঙৰ লিডাৰ নহয় এইখিনিকে ক'লো